विश्वासन बाकी होता है बना रहे हैं नीम का पट्टा बर्तमान निमपात भाइছো निमपात एकदम धुनियाके मिठा কৰি পেলাইছো গ্ৰাহক বহুত বেছি মানে ইয়াও চুৰ কৰি আনা আজি আমি বহুত চুৰ প্ৰথমতে নিমপাতখিনি ধুই ল'ব ৰেচিপিটো শিকাই দিছো মানে নিমপাতখিনি ধুই ল'ব তাৰপিছত অকণমান দেৰি পানীটো যাবলৈ দিব তাৰপিছত যদি পানীটো নাযায় তেতিয়া ডাঙৰ এনেকুৱা এটা কেৰাহী এটাত আপুনি নিমপাতখিনি দি দিব পাতলা পাতলাকে যাতে পানীটো শুকাই যায় তাৰপিছত এনেকুৱা টাৱা এখন ল'ব চাইডতে আৰু টাৱাখন অকণমান গৰম হ'বলৈ দিব তাৰপিছত তাতে অকণমান তেল ঢালি দিব এই যে নিমপাত পানীখিনি যাবলৈ আপুনি কেৰাহীত নিমপাতখিনি দিলে সেইখিনি আপুনি টাৱাখিনিত দি দিব মানে তেল দিব তেলখিনি গৰম হোৱাৰ পিছত নিমপাতখিনি দি দিব অকণমান দেৰি এনেকৈ ফ্ৰাই কৰি থাকিব যেতিয়া অকণমান মৰমৰীয়া যেন লাগিব অকণমান নিমখ ছটিয়াই দিব সোৱাদ অনুসাৰে সেইটো চোৱা কি ধুনীয়া এইটো কাঠৰুকা এই কলগছজোপা তাৰপিছত আপুনি পৰিৱেশন কৰিব পাৰিব ভাতৰ লগত আকৌ শিকাব লাগে লেভেল দি আছে মই বল কাহি লৈ আছে ৰখি এইখন থৈ দিছো খাই দেখাওঁ আৰু নিমপাত কেনেকুৱা হৈছে আল্টিমেট মই বনাইছো এটা মিউজিক দিয়ে যে লা 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 এই মিউজিকটো বল লগাই দিম মই এনেকৈ নিমপাত ভাজি আৰু এনেকৈ ডাইৰেক্ট খাব বিৰাট টেষ্টি খাদ্যৰ কাৰণে ভাল I can hear the demons call when they do what they do. And now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. I just gotta get through, I just gotta get through. Cause I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. Sometimes I feel like all is lost, but I know it's not true. I wanna put up all my walls cause I'm not in the mood. But then I cut myself off from the rest of the room. I know that time can heal it all if you're patient and soon. It can all be worth it, all the searching. Pain is never really permanent, but damn it hurts man. I could feel all of the turbulence and it's concerning. I've been searching for a purpose, I hope it's worth it. This society is really trying me. Ain't no hide and seek, I hide to be far from anxiety. I need my space, I need my privacy. I need some silence, please, you're all too loud. You don't speak quietly, opinions violently thrown across every surface. It makes me nervous. Is the world honestly burning? That's all I'm learning. Hope that we can make a turn and start reversing. মই যে ফুটেজ লৈ আছে বিৰাট জ্বলন এটা হৈ আছে সব কৰিব লাগে ভিডিঅ' কৰিব লাগে নোৱাৰে এইটো বাহিৰটা গৈ কেমেৰাটো অন কৰিলে মোৰ মনত পৰি যাও মোৰ কৰিব আছে because মই senior তোমাকে ইউটিউব লাইনত so respect কৰিব লুল attitude साजे लॉय नहीं मैडम हम 12 साल पहले थे कभी बनाए नहीं वीडियो एटा पर सब sorry हमरा मो बोलतो आहे कोण कोण So আমি আহি আজি শুটিঙৰ শেষৰ পৰ্যায়টো পাইছোঁ আৰু শেষৰ পৰ্যায়ৰ লাষ্ট চিন কৰিবৰ কাৰণে আহিছোঁ এটা কাঠৰ ফেক্টৰীত হ'ব সকলোকে এৰি যাম চ' বৰ দুখৰ চিন এটা আমি কৰিম এতিয়া গতিকে ভাল লাগিলে এই টিমটোৰ লগত কাম কৰি বৰ নিজৰ নিচিনাকৈ কাম কৰিলোঁ সকলোবোৰ সৰু ডাঙৰ এনেকৈ মিক্স হৈ আছে গোটেই টিমটোত কিন্তু খুব নিজৰ নিচিনাকৈ কাম কৰি খুব ভাল লাগিলে এইটো এটা পোৱালি আৰু দুটামান আছে এইকেইটা পোৱালিকেইটা মোৰ চ' এইটোৱে লাষ্ট আমাৰ জেগা য'ত আমাৰ ফাইনেল পেকআপ হ'ব এইটো চিৰিজত চ' যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে একদম নিমপাত বনোৱাৰ পৰা একদম এই কাঠৰ মিললৈকে আম চুৰ কৰাটো যোৱাকালি দিছোঁ এই নিম বনোৱাৰ পৰা কাঠৰ মিললৈকে য়েছ আজি থেকেৰা চৰবত মই বনাইছোঁ সেইটো ভিডিঅ' নকৰাই নহ'ল ন বৰ দুখৰ কথা এইটো কৰা নহ'লে কিন্তু অভাৰঅল গোটেই আমাৰ শ্বুটিঙৰ টাইমখিনি তাৰ পাছত ছাবস্ক্ৰাইব কৰিবৰ কাৰণে এই কাঠৰ মিলৰ পৰাই মই অনুৰোধ জনাইছোঁ
বাই গ'ল লাইটটো आईफोन सॉरी गलती हो गई सब चले জীৱনত ভাল সিনেমা এখন বনোৱাৰ ইচ্ছা আছে আৰু দেউতাক হ'ব মন আছে কি হ'ব মন আছে দেউতাক হ'ব মন আছে দেউতাক হ'ব মন আছে বহুত ভাল কাম কৰি আছে সেইটো আমি সকলোৱে জানো তুমি এৱাৰ্ড পাইছা তাৰ আমি মিঠাইও না এই তোমাৰ বিশেষ কেমেৰাটো দেখিছানে দেখিছো এই কেমেৰাটোৰ ভিতৰত মোৰ দুকপি মান ধুনীয়া ধুনীয়া ফটো আছে হয় হয় লৈছিলো ফটো কি কবি খুব সুন্দৰকে সেন্ড কৰি ফটো মানে ফটোগ্ৰাফাৰক কেতিয়া ফটো মানে খুজি ডিস্টাৰ্ব দিব নালাগে ফটোগ্ৰাফাৰে এদিন পিছত দিম বুলি কৈছে মানে এমাহ পিছত দিব এইটো জানো এইটো এক্সপেৰিয়েন্স বহুত আছে এইটো ফুটেজটো মই ৰাখিছো এইটো ফেচবুকত মই দি দিম যদি ফটোখিনি নিদিলা এতিয়া মানে দিয়াৰ পিছত আপলোড নহয় ন যদি নিদিলা ফটোখিনি আচ্ছা মই কালিয়ে দি দিম আহিছে নেকি এয়া চব সাক্ষী কেমেৰা পাৰ্চন দেখুৱাই দিয়া মুখখন দেখাইছো এয়া চব সাক্ষী এয়া এইবিলাক চব সাক্ষী ও মা কি লাইট দিছে সাক্ষীসকলক লাষ্ট শ্বটৰ সময়ত যে এনেকৈ ফোন আহে আজি আপোনাৰ মানে প্ৰেমিক মৰিব আপোনাৰ কেনেকুৱা ফিলিং ভালে কথা নতুন এটা বয়ফ্ৰেণ্ড পটাই थोड़ी ना लड़ा कर ऐसे एक गया तो दूसरा आ गया পিঁয়াজৰ বাকাল हाँ एक के साथ एक फ्री होता ही है तो बॉयफ्रेंड जाएगा तो और दूसरा बॉयफ्रेंड आने का क्या प्रॉब्लम है इसमें नहीं जमाना है न्यू जनरेशन है ये सब गलत बात है ये बढ़िया था তেনেকে মাৰিছে নেকি আমি মৰিব লাগিব আকৌ মাৰ মুঝে মাৰো এনেকে মই লেপলে মাইলে বয় হট 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 পানি পানি साले को मार के ही छोड़ूंगा रोज सर खा जाता था बोलता था लड़की क्या गालों को बांधो सर नहीं खाएगा बोलो তুমি নানা পাটেকৰ ডায়লগ কৈ থাকিবা মই গব্বৰ বুলি মাতিবা ওকে ডায়লগ কিমান বাৰ কলো তাক মাথা খাই দিয়ে মোৰ না এনেকে অসমত বেয়া লাগে হিন্দী কোৱা হিন্দী साला सर खा गया था मेरा औरत ऐसी होती है औरत वैसी होती है अब साला औरत ही नहीं है उसके पास गब्बर क्या है? गब्बर शांत गब्बर नहीं मिमिक्री का माँ बहन हो क्या नाना पाटे मुझे पता है गब्बर ये तुमको नहीं पता है रे जाओ सागा पर खड़ा होगे चलो 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 ये बहुत फुटेज ये वीडियो रॉयल्टी লাগিব ৰয়েলটি লাগিব যিমান পইচা মোক লাগিব डिन चिक যাও গুড মজা যিটো চাউনি চাইছে মোক ঐ তাত থৈছোঁ কলং পাৰিয়া নেকি পাৰিয়া যদি নাজানো কলং পাৰত হেৰি গৈছে জিতেন্দ্ৰহঁত গৈছে সেইটো জানো মই ব্লগ বনাব ধাওতে এই মন্দিৰ এই কেমেৰাটো কলং পাৰ গৈছে কলং পাৰিয়া মই এনেকে সদায় এনেকে থাকো মানে মই লৈ লৈ মই শ্বুট কৰি মই এইটো চিন মই ল'ম মোৰ একোৱে নাথাকে এই মানুহটোৰ লগত মই নেক্সট টাইম শ্বুট থাকিলে ব্লগ নকৰোঁ বেয়া নাপাব য'তে যাওঁ এনি টাইম মোবাইলটো উলিয়াই মোতকৈ আগতে কৰি দিয়ে ৰাখিছোঁ बाय बाय বাই বাই सो गाइस मोर বাই কৈ দিয়া टाटा बाय बाय লাইটটো এইটো বাই নকলে চা লাইট অফ কৰিলে বাই বাই সো গাইস শুটিং শেষ হ'লে আমি চাহ আৰু বিস্কিট খাই পেলাই এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছো ধুনীয়া এটা ইউনিটৰ লগত কাম কৰিলো খুব ভাল লাগিল মোৰ আছে কলাকো কলি আছে টেকনিশিয়ানছ আছে কেমেৰা পাৰ্সন আছে সব বিলাক খুব ভাল লাগিলে কাম এই চলি আছে। 4-5 দিনৰ পৰা কাম কৰিছো সো খুব ধুনীয়াকৈ আমি কাম কৰিছো ভাল লাগিলে সো এতিয়া আমাৰ শেষ ক্লাছ শুটিং আমাৰ কেইটা বাজিলে 11টা বাজু
মাজে মাজে এনেই দুটামান ফুটেজ ল'বলৈ বিচাৰে চ' বাই বাই ভাল লাগিলে সকলোৰে লগত কাম কৰি পেলাই সৌৰভ অপূৰ্ব টিকলো আৰু গোটেই অভিনেতা অভিনেত্ৰীসকল খুব ভাল লাগিলে ইউডি অলছ' প্ৰসেনজা বহুত ধন্যবাদ আকৌ আমি লগ পাম এনেকৈ কাম কৰিম তাৰে আশা কৰিছোঁ চ' থেংক ইউ ছ' মাছ লাভ ইউ অল বাই বাই